নমস্কাৰ বন্ধুসকল মই এতিয়া আছোঁ ৰুমত আমাৰ খানা বনি আছে আৰু আজি দেখাম আমাক কেনেকৈ খানা বনাব আৰু কোনে খানা বনাব আৰু আমাৰ এজনৰ বাৰ্থডে আছে গতিকে আজি ইয়াতে অলপ খানা হ'ব আৰু অকণমান ফূৰ্তিও হ'ব কেনেকৈ হ'ব দেখাম আপোনালোকে চাই থাকক আৰু খানা কি বনিব কচ মাছ আনিছোঁ জাতিলাও আলুৰ লগত বনাম আৰু লগত কোনে সহায় কৰিছে চবেই সহায় কৰিছে গোটেই কেইজন ৰনোজ গগৈ বাৰ্থডে উপলক্ষে আজি আমাৰ ৰনোজৰ হেপী বাৰ্থডে আছে দেই তো আপোনালোকে চাই থাকক অলপ ফূৰ্তি হ'ব ইয়াতে তো আপোনালোকক দেখাম আৰু খানা কেনেকৈ বনাব সেইখিনিও দেখাম তো এতিয়া ভাত পাতিছে আৰু অলপ পইচা মাছ এয়া দেই এয়া কচ মাছ ৰেডি কৰি চাপ বনিব আৰু এইখিনি সেই মুড়িঘণ্টা বেঙেনা মাছৰ মাথা দি বনোৱা হৈছে দেই ঠিক আছে তো আপোনালোকে চাই থাকক তো সকলো আহি পাইছে ৰুমত আৰু এতিয়া বিহু হ'ব আৰু এইফালে বাকী মানুহ নাই এইটো অলপ ইভিনিং ৱাক কৰিব গৈছে অলপ খোজকাঢ়িব গৈছে গতিকে অলপ খালী আছে ব্ৰেক সেইটো কাৰণে হুলস্থুলটো অলপ কমি আছে তো সেইটো কাৰণে ভাবিলোঁ যে অকণমান ভিডিঅ' এটা বনাওঁ বেছি হুলস্থুল নাই যেনেকৈ সকলো এইখন মোৰ বেডিং এখন মোৰ বেডিং আৰু এইফালে এনেকৈ বেডিং আছে এইফালে খানা বনাই আছে আৰু আপোনালোকক দেখাই আছোঁ কেনেকৈ ফূৰ্তি হ'ব বিহু গান হ'ব বিহু গান হ'ব আৰু ফূৰ্তি হ'ব আপোনালোকে চাই থাকক জ্যোতিষ গগৈ চেনেলটো চবেই চাব চবেই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব সেইটোৱে মোৰ ক'বলগীয়া আছে চবেই চাব ভাল ভাল ভিডিঅ' দিয়ে চবেই চাব জমনি ভিডিঅ' দিয়ে আমাৰ কেম্পৰ কিছুমান বনোৱা ভাত বনোৱা বা কিবা কোনোবা কেম্পত কেনেকৈ আমি থাকোঁ সেনেকৈ ভিডিঅ' দিয়ে চবেই চাব সেইটোৱে মোৰ ক'বলগীয়া আছে ঠিক আছে আমি সকলো দেখাই যাম আৰু আমাৰ কেম্পত কেনেকুৱা পৰিৱেশত আমি থাকোঁ গোটেইখিনি আপোনালোকক দেখাই যাম যিহেতু মোৰ চেনেলটোৰ নামটো হৈছে মিষ্টাৰ জ্যোতিষ লাইভ তো আপোনালোকে সকলোৱে চাব আৰু এতিয়া আমাৰ বিহু হ'ব তো সকলো ৰেডি অ'কে তো আপোনালোকে দেখি আছে তো সকলো ৰেডি হৈ আছে আৰু মানে অলপ ভাগৰুৱাও সকলো ডিউটি বিশেষকৈ তো আমাৰ দাসগুজিয়ে কিবা ক'ব হেল্ল' দৰ্শকবৃন্দ সদূৰ ডিব্ৰুগড়ৰ পৰা আমন্ত্ৰণ কৰি অনা জ্যোতিষ গগৈ গীতৰ শৰাই খন্তেক পাছতে আপোনালোকে উপভোগ কৰিবলৈ পাব ধৈৰ্য ধৰক লগতে তাক সহযোগ কৰিব অভিজিত গগৈ নুমল গগৈ প্ৰাঞ্জল কলিতা ৰনোজ গগৈ পৱন বৰুৱা আৰু তাৰ লগত আমাৰ ঢোলত সহায় কৰিব জয়ন্ত হাজৰিকা খন্তেক পাছত আপুনি উপভোগ কৰিব জয়ন্ত হাজৰিকাৰ ঢোলৰ তালৰ গীতৰ শৰাই জ্যোতিষ গগৈ গানৰ সুলহৰ আপোনালোকে খন্তেক পাছতে উপভোগ কৰিবলৈ পাব নাই ধৈৰ্য ধৰক ফুলৰ গামোচা ঐ তোমাৰ
সকলোৱে চাই আছে আৰু আমি এতিয়া শেষ কৰিম আপোনালোকে ভিডিঅ'টো চালে আৰু আপোনালোকে ধন্যবাদ আৰু আমিও শেষ কৰিম আৰু আমি এতিয়া খানা খাম আৰু এটা লাষ্ট বিহুগীত মই মানে ৰিকুৱেষ্ট কৰি আছে মোক ৰিকুৱেষ্ট কৰি আছে যে গাবলৈ কাৰণে ঐ কেঁচা কঁঠালৰে এঠাও মইনা ঐ কেঁচা কঁঠালৰে এঠা ঐ জীয়ৰী কালতে চকুটি মাৰিলি ঐ এতিয়াহে লগালি ঐ লেঠা মইনা চেনেহী ঐ কিনো মৰম লগালি ঐ খাটি মহৰ গাখীৰৰ খাটি মহৰ গাখীৰৰ আঠা ঐ খানা লাগিলে বনাই বাচন লাগিলে মজি দিম ভৰিও লাগিলে বিকিম মোৰ মাইকী নেগাওঁ প্ৰীতি 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 নিশা চূড়া দৈ প্ৰীতি 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 নিশা ভৰ্তি দৈ প্ৰীতি 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 উৰে জীৱন থাকিব উৰে জীৱন থাকিব আমাৰ লগৰ এটা বাৰ্থডে আছিলে আজি আৰু ৰণোজ গগৈ চবেই ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ কিবা যদি ভুল বান্ধি হয় মাফ কৰিব নমস্কাৰ ধন্যবাদ জীৱন থাকিব বৈ ধন্যবাদ সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু জয় আই অসম